কৃষকে পথাৰ চিনে কথা অনুদত্ত আবৃত্তি হেনৰি ফুকন। কৃষকে পথাৰ চিনে কৃষকৰ হৃদয়। কৃষকে নুবুজে মন্দিৰ কিম্বা মুক্ত বজাৰ, নুবুজে বিমুদ্ৰাকৰণ, GSTৰ লাভ লোকচানৰ সমীকৰণ, GDP, নতুন কৃষি আইন ইত্যাদি ইত্যাদি। কেৱল কৃষকে পথাৰ চিনে, সমালোচনা নকৰে, সপোন দেখে। পানী বোঙাটোতেই চকু, এই যেন আহিব হেঁপাহৰ বগা বৰালিটো। শোষিত হয়, সেইবাবেই শোষিত হয়। সামগ্ৰিক মূল্যবৃদ্ধিৰ কলা ধোঁৱাই অন্ধকাৰৰ কৃষককো এদিন বুজাব সপোন আৰু বাস্তৱৰ ছবিখন। আঁতৰাই পঠাব মৌনতাৰ কোলাহলৰ পৰা, উন্মাদ কৰি তুলিব তৰোৱালত দিবলৈ ধাৰ। শোষিত নিৰ্যাতিতৰ অগ্নিৰ ফিৰিঙতি, সেইদিনাই জ্বলি উঠিব সমগ্ৰ পৃথিৱী। সাৱধান সাৱধান মন্ত্ৰী ডাঙৰীয়া, আপুনি নুবুজিব সৰল কৃষকৰ মন কিদৰে উজ্জ্বল নীলা আকাশখন হৈ পৰে গোমা। নামি আহে এজাক ধুমুহাৰ বৰষুণ, জয়াৰ সময়। তাৰ পাছতে স্তব্ধ হৈ পৰে তেজাল ঘোঁৰাবোৰ। কৃষকৰ সিমানেই শক্তি থাকে মন্ত্ৰী ডাঙৰীয়া, কৃষকে যে পথাৰ চিনে।